নমস্কাৰ সকলোকে আজি আকৌ এযোৰ নতুন কাপোৰ লৈ আহিছো দিনটোৰ ব্যস্ততাৰ মাজত অলপকে কৰাৰ পিছত যেতিয়া এযোৰ কাপোৰ সম্পূৰ্ণ হয় তেতিয়া খুবেই ভাল লাগে ভাবিছো আপোনালোকক দেখুৱা বলকচোন চাও এখন হৈছে মেখেলাত মই দুটা লাইন দিছো ফ্লাৱাৰ লেস লগাইছো তাৰ ষ্টনৰ কাম আছে আৰু তলত মই এটা লেস লগাই দিছো সিলভাৰ কালাৰৰ এখন হৈছে মেখেলা আৰু এখন হৈছে চাদৰ এটো আসল আৰু ইয়াত মণিৰে দহি কৰা আছে আৰু সাইডত তেনেকে মই মেখেলা যেটো লেস লগাইছিলো সেই লেসটোৱে মই সাইডত লগাই দিছো আৰু এটা পাৰি মই এনেকুৱাকে দি দিছো সাইডত আৰু মাজৰখিনি মই খালি ৰাখিছো কাৰণ গুটেই কাপোৰজোৰত যেহেতু ষ্টনৰ কাম কৰা আছে সেই কাৰণে মই মাজৰখিনি খালিকে ৰাখিছো আৰু এইযোৰ কাপোৰজোৰ এইযোৰ গতিকে কেনেকুৱা হৈছে জনাবচোন